আমাৰ হালবাৰী ডিষ্ট্ৰিক্টৰ পৰা UPPL দলৰ হৈ গৰীব মানুহৰ সহায় কৰাৰ উদ্দেশ্যে আমি UPPL দলৰ কিছুমান বিষয়ববীয়া আৰু কৰ্মীসকলে মিলি ধান কটাত সহায় কৰি আছোঁ আৰু ভৱিষ্যতত এনেকৈ যাতে সহায় কৰিব পাৰোঁ ৰাইজৰ আশীৰ্বাদত যাতে আমি আগুৱাই যাব পাৰোঁ ৰাইজৰ কল্যাণৰ অৰ্থে যাতে কৃষকসকলক আমি সহায় কৰিব পাৰোঁ সেইকাৰণে আমাৰ UPPL দলৰ পৰা কিছুমান পদক্ষেপ লোৱা হৈছে আৰু সেই পদক্ষেপৰ এটা অংশ হিচাপে আমি আজি ধান কটা কামত ব্যস্ত হৈ আছোঁ আৰু ধান কাটি আছোঁ হয় এইটো কাৰ্যসূচী আমাৰ BTRৰ প্ৰতিখন জিলাতে যাতে আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ সেই পদক্ষেপটো আমি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা লৈ আছে আৰু আমাৰ মাননীয় চিফ প্ৰমোদ বড়ো ছাৰৰ বলিষ্ঠ পদক্ষেপত আমি এই কৃষকসকলৰ কল্যাণাৰ্থে আমি আগবাঢ়ি গৈ আছোঁ সাংবাদিকসকল নমস্কাৰ আমাৰ সাংবাদিকসকললৈ তো আমাৰ যিটো এই যে ধান কাটা পদক্ষেপ আমাৰ এই UPPL চৰকাৰৰ পৰা মানে নিৰ্দেশ আহিছে যে সব দলৰ কৰ্মীয়ে ডিষ্ট্ৰিক্ট তাৰপিছত ইউথ ডিষ্ট্ৰিক্ট ব্লক তাৰমানে যিমানকেইটা সংগঠন আছে আমাৰ সবকেইটা সংগঠনৰ পৰা আমি মিলি এই ধান কাটা পদক্ষেপটো আমি চৰকাৰৰ চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰিছোঁ এই বস্তুটো তাৰমানে একচুৱেলি আমাৰ দুখীয়া মানুহৰ কাৰণে কিছুমানে কামলা হয়তো নাপায় হেৰি কৰিব নোৱাৰে সেইটো আমি সহায় কৰি আছোঁ এইটো আমি আমাৰ 21 নং হালবাৰী সমষ্টিৰ ৰূপাকুলি VCTC তাঁতিকুচি গাঁও তাতে আমি দুজন গৃহস্থৰ আজি ধান কাটিলোঁ আমাৰ এতিয়া মোটামুটি প্ৰায় 100 মান হ'ব আমি ৰাতিপুৱা 10:30টাৰ পৰা আৰম্ভ কৰি এতিয়া প্ৰায় 2টামান বাজে আমি 6 বিঘামান কাটিলোঁ ইয়াৰ পিছত এইখিনি কাটি আজিৰ কাৰণে আৰু হেৰি কৰিম তাৰমানে বহুতেই তাৰমানে ধান কটা অভ্যাসো নাই বহুত হেৰি কৰিছে কিন্তু আজিৰ পৰা আমাৰ আৰম্ভ হৈছে এইটো আমাৰ যিমান দিন ধান কটা সময়টো আছে আমি প্ৰত্যেকটা প্ৰাইমাৰীতে একদিন তাৰমানে এনেকুৱা नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।